নমস্কাৰ ইউটিউব। মই মঞ্জু দাস খোৱাই আজি আকৌ এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি। আজি মোৰ সৈতে উপস্থিত আছে বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, সাহিত্যিক পেঞ্চনাৰ, গুৰুমহীয়ান বঁটাপ্ৰাপ্ত শ্ৰীযুত বৰুণবৰাদেৱ। আহক এতিয়া তেখেতৰ সৈতে কিছু কথা পাতোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ বৰ্তমান শাৰীৰিক অৱস্থাটো কেনে? মোৰ যোৱা বছৰ শাৰীৰিক অৱস্থাটো বেয়া আছিলে। মই পেটৰ ঔষধ ভুগিছিলোঁ আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ পানী গ্ৰহণ কৰিহে মই ভাল পাইছোঁ আৰু বৰ্তমান মাজে মাজে অলপ অনুভৱ কৰোঁ। হয়, স্বাস্থ্যৰ মানে সুস্থ ৰাখিবলৈ, নিজকে সুস্থ ৰাখিবলৈ আপুনি কেনেধৰণৰ যত্ন লয় বাৰু? মই খোজ কঢ়াটোৱেই ভাল ব্যায়াম বুলি ভাবোঁ। 1953 চনৰ পৰাই মই যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়াৰ পৰাই মই খোজকাঢ়িছোঁ আৰু 75 চনৰ পৰাই মই তেতিয়া শিক্ষকতা কৰি আছোঁ, তেতিয়াও মই খোজকাঢ়িয়ে অহা যোৱা কৰোঁ। কিন্তু 76 চনতহে মই এখন চাইকেল কিনিছোঁ আৰু চাইকেলখন ব্যৱহাৰ কৰিছোঁ স্কুললৈ যোৱা অহা কামত আৰু বজাৰলৈ যোৱা কামত। গতিকে আমাৰ চাইকেলখনেও কেতিয়াও ক্ষতিসাধন নকৰে। আৰু কোনোবাই যদি ভাবে সাঁতোৰ ব্যৱস্থাটো বেয়া পাওঁ, মই সাঁতুৰিছোঁ এদিন মই, সিও এটাই মোক সহায় কৰিছে। আপুনি মাৰ্ঘেৰিটা অঞ্চলটোৰ সৈতে বহুত দিনৰ পৰা মাৰ্ঘেৰিটাৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ আছে। গতিকে মাৰ্ঘেৰিটাৰ অতীত আৰু বৰ্তমানৰ ছবিখনৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আপুনি লক্ষ্য কৰে? সেইটো হৈছে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে অতীতৰ লগত বৰ্তমানৰ কেতিয়াও সমত আমি ৰক্ষা কৰিব নোৱাৰোঁ। কাৰণ অতীতত ধৰক 1984 চনত যেতিয়া দেশৰক্ষীৰ গুলীত আমাৰ ইন্দিৰা গান্ধীৰ মৃত্যু হ'ল, আমাৰ মাজতে কথা ওলাল, কোনোবাই কৈছে যে টিভিত দেখা যাব বস্তুটো, কিন্তু উত্তৰ মাৰ্ঘেৰিটা গোটেইখনত টিভিনো কাৰ ঘৰত আছে বিচাৰি ফুৰিছোঁ, কিন্তু টিভি নাপালোঁ। এঘৰত গৈ আমি নদী কিনাৰত হিল ভিউত এজন ব্যৱসায়ী ঘৰত টিভি এটা পালোঁ। তাতে গৈ আমি চাইছোঁ কি টিভিটো একো দেখা নাপালোঁ। আৰু তাত মই প্ৰসংগটো এইটো কাৰণে আনিছোঁ, সেই সময়ৰ লগত এই সময়ৰ নিমিলে কেলৈ এতিয়া ঘৰে ঘৰে টিভি। হয়, আৰু লেণ্ডফোন আছিলে অতীতত, এতিয়া লেণ্ডফোন নাই, হাতে হাতে মোবাইল। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক বহু আগলৈ লৈ আহিলে। গতিকে অতীত আৰু বৰ্তমানৰ লগত এটা পাৰ্থক্য। হয়, ষ্টিলৱেল পথটোৰ সৈতে আপুনি প্ৰথমৰ পৰাই জড়িত হৈ আছে আৰু এই পথটোৰ সম্বন্ধে আপুনি বিভিন্ন প্ৰবন্ধ পাতি প্ৰকাশ কৰি আহিছে। গতিকে এই ষ্টিলৱেল পথটো যদি মুকলি হয় তেতিয়াহ'লে আমাৰ অসমৰ কাৰণে কিমান শুভ হ'ব বুলি আপুনি ভাবে? ষ্টিলৱেল পথটো মুকলি হ'লে অসম লাভান্বিত হ'ব বুলি মই ভাবোঁ। কিয়নো এই আমাৰ হোমেন বৰগোহাঁই লিখকে, তেখেত এজন ভাল সাহিত্যিক, তেখেতে কৈছিলে পাৰ্কখন মুকলি কৰোঁতে, ষ্টিলৱেল পাৰ্কখন, যে দেশৰ সভ্যতা সংস্কৃতি পথে পথে, গতিকে প্ৰাচ্যৰ যিখিনি কলা কৃষ্টি সভ্যতা আছে সেইখিনি আমাৰ এইফালে আহিব আৰু আমাৰ ফালৰ পৰাও সভ্যতা সংস্কৃতি সিপাৰলৈ যাব। তাৰোপৰি প্ৰশান্ত মহাসাগৰৰ পাৰে পাৰে যিবিলাক দেশৰ ঔদ্যোগিক বিকাশ হৈছে, তাৰ যিবোৰ সা সামগ্ৰী ষ্টিল পথেদি আমাৰ ৰাজ্যৰ মাজেদি অন্য ৰাজ্যলৈও যাবগৈ আৰু আমাৰ এই পথটো ব্যৱহাৰ কৰি অন্য ৰাজ্যৰ বস্তু প্ৰাচ্যলৈ যাব। কিন্তু আৰু ডাঙৰ কথা হৈছে এইটোৱেই যে আমাৰ কুটীৰ শিল্পই অসমৰ প্ৰাণ পাই উঠিব। কুটীৰ শিল্পবিলাক আমি নতুন প্ৰযুক্তিবিদ্যাৰে যদি ধুনীয়াকৈ সজাই তোলোঁ, উপযোগিতা বাঢ়ি যায় আৰু সুলভ মূল্য হয়, তেতিয়াহ'লে প্ৰাচ্যলৈ আমাৰ নিশ্চয় যাব। গতিকে আমাৰ এই ব্যৱস্থাই আমাৰ নিবনুৱা সমস্যা সমাধানত বহুত সহায়। আপুনি মাৰ্ঘেৰিটাৰ শীৰ্ষক বা মাৰ্ঘেৰিটাৰ বৈশিষ্ট্য সম্পৰ্কত এটি গীত নিজে কথা দি আৰু নিজে সুৰ কৰিছিলে। সেই গীতটি সুৰ কৰা বা কথা দিয়াৰ সময়ত আপোনাৰ অনুভৱ আৰু গীতটি ধৰক অকণমান যদি গুণগুণাই দিয়ে আমি আনন্দিত হ'ম। প্ৰথমতে আপুনি অনুভৱটো কৈ লওক। গীতটি মোক ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল সেই সময়ৰ SDO মহকুমা অধিপতি প্ৰশান্ত বৰুৱাদেৱ।
তেখেতে কৈছে যে এই বৰ্ষতে অসমৰ মুখ্যমন্ত্ৰী আহি আমাৰ মাৰ্ঘেৰিটা মহকুমাটো উদ্বোধন কৰিব। গতিকে আপুনি মাৰ্ঘেৰিটাৰ বৈশিষ্ট্যবৰ্ষক এটা গীত লিখক, আৰু যিটো গীত আমাৰ মহকুমাৰ উদ্বোধনী গীত হিচাপে সেইদিনাখন পৰিৱেশন কৰিব পৰা যাব। হয়, গীতটি বাৰু মই গীত দিয়ে অকণমান গুণগুণাই দিলে আমি ভাল। মাৰ্ঘেৰিটা এইখন কোনেনো যাচিলে হায় অনুপমা নিৰুপমা অনুপমা নিৰুপমা পাহাৰীয়ালৈ যায় দূৰণিলৈ গৈ বিপদৰে ইতিহাস কোনো কতজনে কত ৰূপে দিহিঙৰ পাৰে পাৰে সমাজৰে কাৰণে কৰে সাধনা অনুপমা নিৰুপমা অনুপমা নিৰুপমা সেউজীয়া বাগিচাৰ সেউজীয়া পাত পনীয়া সোণৰ খনি আছে নীলা নীলা পাহাৰেৰে গভীৰ গড়তে চাৰিফালে অনুপমা নিৰুপমা অনুপমা নিৰুপমা সিংহতে শান্তি কত জনজাতি সংস্কৃতি মিলিলেহি ভাৰতৰ জাতি উপজাতি ৰহণীয়া মোহনীয়া নাৰী অনুপমা নিৰুপমা অনুপমা নিৰুপমা। সুন্দৰ। আচলতে ইয়াৰ শব্দ আৰু সুৰ সকলো সুন্দৰ, হৃদয় জুৰুৱা এটি গীত সঁচাকৈ। ছাৰ, আপুনি প্ৰায় ৩৬ বছৰ শিক্ষকতা কৰিলে। এই দীঘলীয়া সময়ছোৱাত আপুনি প্ৰায় ২৩,০০০মান ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিলে। গতিকে অতীতৰ যিসকল ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক ক্ষেত্ৰখনত কেনেধৰণৰ পাৰ্থক্য লক্ষ্য কৰে বাৰু? আমাৰ কালত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়িছিল সেইসকলৰ মানসিকতা ঠিকেই আছে যেন মই অনুভৱ কৰোঁ। বৰ্তমানৰ কথা মই নকওঁ, যিসকল আমাৰ ছাত্ৰ ছাত্ৰী নহয়। সিদিনাখন মাকুম বঁটাৰ পুৰস্কাৰৰ পিছত আমাৰ এজন ছাত্ৰ, মোৰ প্ৰাক্তন ছাত্ৰ, তেওঁ শিক্ষকতা কৰিছিল মাকুম কিল্লা হাইস্কুলত। তেওঁ ৰিটায়াৰ হ'ল, ৰিটায়াৰ হৈ থিয় হৈ আছে। এজনে ক'লে যে সেইখিনিতে চকীখন আছে নবহে, কাৰণে নহয় মোৰ শিক্ষাগুৰু আছে, মই তাত নবহোঁ। বোলো নহয়, তুমি আহা, তুমি মোৰ ওচৰতে বহা, এতিয়া তুমি জ্যেষ্ঠ নাগৰিক, তুমি চিন্তা কৰিব নালাগে। গতিকে আমাৰ শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা আছে বুলি, সন্মান তেওঁলোকে ৰক্ষা কৰিব জানে বুলি মই বিশ্বাস কৰোঁ। দুই এটা কথা ক'ৰবাত পাৰ্থক্য থাকিব পাৰোঁ। আৰু কেতিয়াবা এনেকুৱা হয়, বাছত উঠিছোঁ, হঠাৎ ছাত্ৰবিলাকে উঠি দিছে, মই পিছলৈ গম পাইছোঁ তেওঁলোক ছাত্ৰ হয়। মই নিজৰ ব্যৱস্থা কৰি ল'ম। গতিকে ছাত্ৰসকলৰ মানসিকতা পৰিৱৰ্তন হ'ব বুলি মই বিশ্বাস নকৰোঁ। ক'ৰবাত দুই এটা ব্যতিক্ৰম ঘটিব। হয়, হয়, এইটো নিশ্চয় সত্য কথা। কিন্তু বৰ্তমান যিসকল নতুন ছাত্ৰ বা ছাত্ৰী, তেওঁলোকৰ মাজত এই মানসিকতাটোৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান আমি কিছু ক্ষেত্ৰত কম দেখা পাওঁ। যি কি নহওক, মাৰ্ঘেৰিটা অঞ্চলটো প্ৰাকৃতিকভাৱে যথেষ্ট চহকী, আৰু কিন্তু বৰ্তমান সময়ত সেই মাদকতা কিছু ম্লান পৰিছে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি বাৰু? ইংৰাজসকলে আহিছিল ইয়াতে কয়লা, কাঠ, তেল, চাহ
চাৰিখন অঞ্চল প্ৰতিষ্ঠা কৰিলে। অনেক লোকক দেশ বিদেশৰ পৰা আনি ইয়াত কৰ্মসংস্থান দিলে। আমাৰ অসমীয়া মানুহ আহিলে, বাংলাভাষী মানুহ আহিলে, কিন্তু লাহে লাহে মানুহবিলাকৰ যেতিয়া ঘন বসতি হ'ল তেতিয়া অলপ এটা যে কিবা সামান্য হ'লে এটা পৰিৱৰ্তন আহিছে, এইটো সঁচা কথা। আমাৰ জনবিস্ফোৰণ হৈছে আৰু অঞ্চলটোৰ অনেক সম্পদ শেষ হৈছে, ঘাইকৈ বন বননি এইবিলাকত স্বাৰ্থজনিত মহলে সোমাই নিজৰ সুবিধাৰ কাৰণে ক্ষতিসাধন কৰিছে। আৰু আমাৰ নৱপ্ৰজন্মই কিন্তু এইবিলাক চকু দিব লাগে আৰু বৃক্ষৰোপণ আদি কৰি আমাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য অতীতৰ সেইটো ৰক্ষা কৰিব লাগে। আৰু বন বননি ধ্বংস কৰাত আমাৰ এটা সুবিধা হৈছে কি, আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়িছে, ছালফাৰ ডাই অক্সাইড বাঢ়িছে, উষ্ণতা বাঢ়িছে, বন্যপ্ৰাণীৰ হ্ৰাস হৈ উপৰিও আমাৰ মানুহৰ শৰীৰৰ ওপৰত তাৰ যিটো প্ৰভাৱ পৰিছে। গতিকে আমাৰ নৱপ্ৰজন্মই এই কথাবিলাকলৈ কাণ সাৰিব লাগিব। মাৰ্ঘেৰিটা অঞ্চলটোত সাহিত্য সংস্কৃতিৰ লগত জড়িত অনেকজন ব্যক্তি আছে, কিন্তু সেই হ'লেও ধৰক অসমৰ বাকী ঠাইবোৰৰ তুলনাত মাৰ্ঘেৰিটা অঞ্চলটো কিছু পিছপৰা যেন আমি কৰোঁ। ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবিব? সেইটো হৈছে কি, আমাৰ প্ৰচাৰ হোৱা নাই। 1934 চনত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা শাখাটো গঠন হ'ল। তেতিয়াৰ পৰাই কম বেছি পৰিমাণে সাহিত্য চৰ্চা চলি আছে। জনজাতি অঞ্চলটো চলিছে, আমাৰ গ্ৰাম অঞ্চলটো চলিছে। প্ৰতিখন স্কুলত কলেজত আজিকালি মুখপত্ৰ থাকে, সেইবিলাকত ছাত্ৰ ছাত্ৰী সকলে লিখে। আৰু বহুত অনুষ্ঠান আছে যে তাৰ সোণালী জয়ন্তী হৈছে, ৰূপালী জয়ন্তী হৈছে, এইবিলাকতো কীৰ্তিগ্ৰন্থ প্ৰকাশ পায়। জনজাতিসকলৰ উৎসৱবিলাকতো প্ৰকাশ পায়, বৌদ্ধ জয়ন্তীত প্ৰকাশ পায়, চকৰঞ্জং মানাংকত প্ৰকাশ পায়। কিন্তু নানান ৰকমৰ আমি প্ৰবন্ধ পাতি পঢ়িবলৈ পাইছোঁ, কিন্তু সেইবোৰ যথেষ্টভাৱে দৌৰি যোৱা নাই বা সেইবিলাক মানে প্ৰচাৰ হোৱা নাই, সেইটোৱেই কথা। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? ভৱিষ্যত পৰিকল্পনা একো নাই। যেতিয়া যি সমস্যা আহে আৰু মই সেইখিনি যিসকল মোৰ ওচৰলৈ আহে আৰু তেওঁলোকে কেনেদৰে আগবাঢ়িব লাগিব, আমিও কেনেদৰে আগবাঢ়িছিলোঁ, সেই সম্পৰ্কে যদি কিবা দিহা পৰামৰ্শ থাকে সেইটোৱে দিম। অন্য কোনো মোৰ বেলেগে এতিয়া আৰু বেলেগ পৰিকল্পনা নাই। মোৰ এটাই কথা যে যিখন মাৰ্ঘেৰিটাত মই জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হ'লোঁ, সেই মাৰ্ঘেৰিটাখন সৰ্বাংগখন সুৰক্ষা। আপুনি শেষত নৱপ্ৰজন্মক কিবা আহ্বান জনাব বিচাৰিব নেকি? নৱপ্ৰজন্মক মই সেইটোৱে আহ্বান জনাওঁ, সেইখন আমাৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি কয়লা উদ্যোগত কাম কৰিবৰ কাৰণে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, তাৰপিছতে তিব্বত, চীন, নেপাল আদি বিভিন্ন ঠাইৰ আহিলে। কিন্তু যিবোৰ আহিলে সেইবোৰ ৰৈ গ'ল। বাগিচাত কাম কৰিবলৈ দক্ষিণ ভাৰতৰ পৰা আহিলে শ্ৰমিকসকল, উৰিষ্যাৰ পৰা আহিলে, তেওঁলোকে ইয়াতে ৰৈ গ'ল। গতিকে তেল শোধনাগাৰতো কাম কৰিবলৈ অহা সকলো ৰৈ গ'ল, কাঠফলা কলত কাম কৰিবলৈ অহা সকলো ৰৈ গ'ল। গতিকে এতিয়া আমি এখন বৃহত্তৰ অসমীয়া সমাজৰ পৰা বৃহত্তৰ ভাৰতবৰ্ষলৈ গৈ আছোঁ। আৰু ইয়াত আমি এটাই কথা যে প্ৰীতি সম্প্ৰীতিৰে সমন্বয় সাধন কৰি কেনেকৈ বসবাস কৰিব লাগিব সেই কথাষাৰ আমি বুজিব লাগিব, আমাৰ মনলৈ সজাগতা। হয়, নিশ্চয়। প্ৰকৃতি আমাৰ জীৱ জগতৰ প্ৰাণ। প্ৰকৃতি ধ্বংস মানেই আমি জীৱ জগতক ধ্বংস কৰা। গতিকে আমি যিদৰে আপোনজনক আমি ভাল পাওঁ বা আপোনজনৰ প্ৰতি আমাৰ যিটো মোহ, সেই মোহটো যদি আমি প্ৰকৃতিৰ প্ৰতি বা আমি আমাৰ চৌপাশে থকা গছজোপাৰ প্ৰতি আমি সেই মোহ বা সেই ভালপোৱা গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ এই যি সেউজীয়া সুন্দৰ এখন পৰিৱেশ, সেই পৰিৱেশ আকৌ আমাৰ মাজলৈ ঘূৰি আহিব। গতিকে সৰ্বশেষত ছাৰলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰি আজি এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। ধন্যবাদ।